ঘৰে ঘৰে যাম আৰু মানে ডোৰ টু ডোৰ কেম্পেইন চলিব আমাৰ ডাঙৰ মিটিঙো হ'ব কিন্তু আমাৰ মেইন ষ্ট্ৰেটেজিটো ডোৰ টু ডোৰ কেম্পেইন কৰাটোৱে হ'ব আৰু বেছি কেম্পেইনৰ দৰকাৰ নপৰিব ইয়াতে মূল প্ৰতিদ্বন্দ্বিতাটোতো বি পি এফ আৰু ইউ পি পি এলৰ মাজতে হ'ব গতিকে 6 মাহ আগত যি প্ৰতিশ্ৰুতি দিছিল বি পি এফে এই প্ৰতিশ্ৰুতি এটাও ৰখা নাই মাটি পাট্টা দিম বুলি কৈছে দিয়া নাই যুৱকসকলক 100 কোটি দিম বুলি কৈছিল দিয়া নাই মহিলাসকলক 40 কোটি দিম বুলি কৈছিল দিয়া নাই ইকনমিকেলি উইকাৰ ছেকশ্যনক 50 কোটি দিম বুলি কৈছিল 50 পইচাও দিয়া নাই আমাৰ বিকলাংগ আৰু চিনিয়ৰ চিটিজেনবিলাকক 10 কোটি দিম বুলি কৈছিল এটাও দিয়া নাই গতিকে এতিয়া মানে যোৱা 6 মাহ একো কাম হোৱা নাই খালি ফাউণ্ডেশ্যনে কৰি আছে এই ফাউণ্ডেশ্যনছবিলাক কৰিলে যিমান ফাউণ্ডেশ্যন কৰিছে গোটেই বি টি আৰত এইবিলাক যদি কাম কৰিবলৈ লাই প্ৰায় 1 লাখ কৰোড়মান লাগি যাব 1 লাখ কৰোড় আমাৰ বি টি চিত পইচাটো আহে 800 কোটি বছৰত তো 5 বছৰত কিমান পাব 4000 কোটি লাগে আমাক 1 লাখ কোটি ক'ত পাব এটোতো নহয় না ক'তবা দলঙৰ ফাউণ্ডেশ্যন দিছে কোনো চেংচন নাই ক'তবা ৰাস্তা মানে ফাউণ্ডেশ্যন দিছে কোনো চেংচন নাই খালি ৰাইজৰ চকুত মানে ধূলি দি মানে বৈতৰণি পাৰ কৰিব বিচাৰিছে বি পি এফে মই শুভেচ্ছা দিছোঁ তেখেতসকলক ৰাইজেও ইমান বুৰ্বক নহয় ৰাইজে আজিকালি বুজি পায় আমি কেইদিনমান আগত আমাৰ চান্তাল আৰু বড়োৰ মাজত কাৰিগাঁৱত আকৌ সংঘৰ্ষ হ'ল কিয় হ'ল এইটো আৰু দুইজন নিৰীহ মানুহ মৰিব লগা হ'ল এজন বড়ো মানুহ এজন চান্তাল মানুহ মৰিব লগা হ'ল আৰু ঘৰ জ্বলাজ্বলি হ'ল আকৌ ৰিলিফ কেম্পত থাকিব লগা হ'ল মানুহ ইণ্টাৰনেট কৰ্তন হ'ল 4 দিন 5 দিন এইটো কি আৰু বি টি চিৰ মুৰব্বীয়ে কৈছে এইটো মোৰ কোনো পাৱাৰে নাই বোলে কোনো দায়িত্ব নাই তো আপোনাৰ কি পাৱাৰ আছে কি দায়িত্ব আছে মানুহক যদি শান্তিতে ৰাখিব নোৱাৰে আপুনি ঘৰটো যদি বচাব নোৱাৰে মাটিও দিব নোৱাৰে তো আপুনি কোনটো পাৱাৰ লৈ আপুনি চিভ হৈছে এইবিলাক কথাটো ৰাইজে বুজি পাইছে গতিকে আমি ডোৰ টু ডোৰ যাম ৰাইজক বুজাম ৰাইজে বুজি পাইছে অলৰেডি যিখিনি ৰাম ঠগন দিলে ৰাইজক এইখিনি বুজি পাইছে এইবাৰ নিৰ্বাচনত ইউ পি পি এলৰে জয় হ'ব কচুগাঁও আজি 30 কিলোমিটাৰ পদযাত্ৰা কৰিছোঁ মই মইনাগুৰি বজাৰৰ পৰা খোজকাঢ়ি আহি এই আমাৰ নৰ্থ গঙীয়া চাউথ গঙীয়া ভৰতনগৰ কামপুৰ এইটো হৈ পেলাই এই জালু বজাৰত ভাত খাই এনেকৈ আমি কি কয় এইটো টেকা বজাৰ জলাইচি এইবিলাক হৈ আমি কচুগাঁৱত আহিছোঁ আহি পেলাই দেখিলোঁ কচুগাঁৱটোতো যিহেতু সৰু বজাৰ হয় ইয়াতেতো কোনো হোটেল নাই একো নাই তো মোক আজি ইয়াতে সুপল হাজদা দাদাই মোক জাগা দিছে ঘৰত তো মই ধন্যবাদ দিছোঁ মোৰ থাকিবলৈ জাগা নাই কচুগাঁৱত গতিকে মই সুপলদাই যে মোক জাগা দিছে আজি মই সুপলদাৰ ঘৰতে থাকে ভাল লাগিব এইটো নতুন অভিজ্ঞতা আৰু ইমান ধুনীয়া ঘৰ ইয়াতে ভালকৈ থাকে মই ইয়াতে সুপলদাৰ ঘৰত